गोदोनायाव दुरुं लानानै फासि नांनानै गावखौनो फोजोबनानै लादों अमृत दास मुंनि सेंग्राया। गसाइगाव 14/3/2022 हावरियाफेट। फासि नांनानै गावखौनो फोजोबनानै लादों गसाइगाव महकुमानि सिङाव थानाय 1 नं हावरियाफेट गामिनि महेन्द्र दासनि 19 बोसोरनि फिसाज्ला अमृत दासआ। दिनै फुंनि 9 रिंगासोआव नखरनि सुबुंफोरा फोजाब्लाबो सिखारैखाय खोरखिखौ नारब्लांनानै नायनानै नुबाय अमृत दासआ गावखौ न'नि मान्दालियाव फासि फोनांनानै गावखौ फोजोबनानै लायो। 19 बोसोर बैसोनि अमृत दासआ गावखौ मा जाहोनाव फोजोबनानै लाखो बेनि जाहोनखौ नखरनि सुबुंफोरा मोनथिया होनना फोरमायदों। जाथाय जानाय नखराव साबकाटा आउटपस्टनि पुलिसआ फैनानै जाथायनि सायाव सं दानगासिनो आरो अमृत दासनि गोथै देहाखौ पस्टमर्टम खालामनो कक्राझाराव दैथायहरो। আজি মই অলপ কিবা দোলাগাঁও আছিলোঁ, মানে মই কাম কৰি আছিলোঁ তাতে। আহি ইয়াতে ফোন মাৰিল, মই আজি ছাৰক ফোন মাৰিলোঁ। মই দেখিলোঁ যে মানে আহি দেখিলোঁ আজি ছাৰে মোৰ আগতে আহিছে। ইয়াতে মানে এটা দুৰ্ঘটনা হ'ল, মানে ফাঁচি লৈ মৰিছে। তেওঁৰ নামটো পল্টু কয় নাম ডাক, আৰু কিবাটো কি আছিল অমৃত দাস। তেওঁৰ বাবাৰ নাম মহেন্দ্ৰ দাস। আমাৰ 1 নম্বৰ হাউৰিয়াপেটৰে মানুহ হয়। বয়সটো 18-19 মানৰ ভিতৰত হ'ব, 18-19 বয়সৰ ভিতৰত হ'ব আৰু কি। কিবা ফাঁচিত জড়িত ল'ৰাটোৰ কিবা কাৰণ বুলি ভাবিছে নেকি? নাই, এনেকুৱাতো মই কোনো কিবা পোৱা নাই, মানে ইংগিত পোৱা নাই, মানে কোনোবা কেঁচাল বা কিবা কিবি থকা এইটোতো মই শুনা নাই। বাদ বাকী তেওঁৰ ঘৰৰ বিষয় এইটোতো বাদ বাকীটো মই শুনা নাই। ল'ৰাটো কিবা বিয়া পাতিছে নেকি? না বিয়া পতা নাই। এই কিছুদিন আগতে তেওঁৰ ভনীয়েকৰ মানে ভনীৰ বিয়া হৈছে, এতিয়া তেওঁৰ লগত বিয়া হোৱা নাই। গাঁৱৰ নামটো কি আছিল? মই এই হাউৰিয়াপেটৰ গাঁৱৰে, মানে আপোনাৰ ডিজিগনেশ্যনটো কি? মোৰ নাম বিমল দাস। মই গাঁৱৰে গাঁৱৰা হয়, হাউৰিয়াপেট 1। মই এই গাঁৱৰে গাঁৱৰা হয়।